আপোনাৰ নামটো? নমস্কাৰ, মোৰ নাম শ্ৰী অনিমা বৰা। হয়, যোৱা 5 বছৰ এইখন গাঁৱত যিমানখিনি কাম হৈছে সেইখিনি সন্তুষ্ট হয়নে আপুনি? সন্তুষ্ট। কিমানখিনি কাম হৈছে ইয়াতে? ইয়াত যথেষ্টখিনি হৈছে, বিশেষকৈ আমাৰ এতিয়া কলংখন হৈছে, মাথাউৰি হ'ল আৰু ইয়াৰ এতিয়া বাট পথখিনি চাফ চিকুণ হ'ল, সেইটো কাৰণেই ভাল লাগিছে। ক'ব বিচাৰিছে আশাবোৰ পূৰণ হৈ আছে? আশাবিলাক পূৰণ হৈ আছে। আগন্তুক দিনত তেখেতকে বিধায়িনী বিচাৰিবনে? তেখেতকে দিব লাগিব, তেতিয়াহে আমি কলিয়াবৰ মানুহখিনি আকৌ উন্নত হ'ব পাৰিম, হয় নহয় জানো? তেওঁক নিদিলেতো বেলেগ এজনক দিলে আমি সেইখিনি উন্নত হ'ব নোৱাৰিম আৰু বিচাৰিবও নোৱাৰিম লোকৰ ওচৰত। সেইকাৰণে আমি তেখেতক দিলে আমাৰ আকৌ ভৱিষ্যতলৈ কিবা এটা উন্নতি হ'ব। নামঘৰ বা দহা কাজ কোনোবা মানুহ মৰিলে কিবা এটা অসুবিধা হ'লে তেখেতে আহি আমাক যথেষ্টখিনি সহায় কৰে বা আমাৰ ভাওনা পাতেও কিবা যদি হেৰি কৰোঁ তেতিয়াও আহি পেলাই তেখেতে আমাৰ লগত যোগাযোগ কৰে আৰু বিয়া বাৰু পাতিলেও তেওঁলোকক নিমন্ত্ৰণ কৰিলে তেওঁলোক যদিও ডাঙৰ মানুহ তথাপিও আমাৰ নিচিনা দুখীয়া ঘৰত আহি পেলাই পদধূলি দিয়েহি, সেইকাৰণে তেখেতক আমাক ভাল লাগে। মাজতে লকডাউন গ'ল, লকডাউনত আমি যথেষ্টখিনি সহায় পাইছোঁ, যেনেকৈ ৰাইজক দিছে তেনেকৈ আমাকো দিছে সেই পেলাই। ব্যৱহাৰ পাতি ব্যৱহাৰ পাতি ভাল, আমাৰ নিজৰ বাই ভনীৰ নিচিনাকৈ ব্যৱহাৰ কৰে, সেইটো কাৰণে আমাক ভাল লাগে। ধন্যবাদ।